লকডাউনৰ সময়ত বহু লোকে নীতি নিয়ম নবনাৰ বাবে আকৌ লকডাউন 21 দিনৰ ঠাইত আৰু পুনৰ ভাৰত চৰকাৰে বৃদ্ধি কৰিব পাৰে। শেহতীয়াকৈ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক মুখামুখি আলোচনাত মিলিত হৈছিল। তাত সেই সম্পৰ্কত তেওঁ স্পষ্টভাৱে কৈছে যে 21 দিনৰ পিছত 21 দিন সম্পূৰ্ণ হোৱাৰ পিছত 15 এপ্ৰিলৰ পৰা লকডাউন বন্ধ হ'ব। আকৌ জনজীৱন পূৰ্বৰ জনজীৱন ঘূৰি আহিব যদিও কিছু কিছু কাৰা নীতি নিৰ্দেশনা জাৰি কৰি লকডাউন ঘোষণা নকৰিলেও মানুহক বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত কিছু কাৰা দৃষ্টিভংগী ল'ব আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে কিছু নিজা প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰিব। নিজা আইন 144কে ধৰি 144 ধাৰা 144 ধাৰাকে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰি এই ক্ষেত্ৰত মানুহ যাতে বাহিৰলৈ ওলাই নাযায়, ঘৰতে থাকে, লকডাউন ঘোষণা নকৰিলেও বিভিন্ন পদ্ধতি অৱলম্বন কৰিবলৈ এক নিৰ্দেশ নহয়, এক আচলতে ঘোষণাৰ নিচিনাই যে আদেশৰ নিচিনাই সেই দায়িত্ব দিছে মুখ্যমন্ত্ৰীসকলক। শেহতীয়াকৈ নিজামুদ্দিনৰ ঘটনাই এই ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষক জোকাৰি গৈছে আৰু সেয়েহে সম্পূৰ্ণ সতৰ্কতা দৃষ্টি ৰাখিবৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনাইছে। এটা প্ৰশ্ন হয় যে যোৱা তিনিটা দিনত যিদৰে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে, সেই ক্ষেত্ৰত লকডাউন 21 দিনৰ পিছত যদি সম্পূৰ্ণৰূপে লকডাউন বন্ধ কৰি যদি পুনৰ জনজীৱন যদি আকৌ আগৰ প্ৰক্ৰিয়ালৈ ঘূৰি আহে, জনজীৱন যদি আকৌ মানুহ যদি আগৰ যদি বজাৰ সমাৰলৈ ওলাই যায়, তেনেহ'লে কি প্ৰক্ৰিয়া হ'ব নিশ্চয় বুজিব পাৰিছে। এই ক্ষেত্ৰত ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক গৱেষক দলে এক বিশেষ পৰামৰ্শ আগবঢ়াইছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ কিদৰে ৰোধ কৰিব পাৰি, এই ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞই, বিভিন্ন গৱেষকে বিভিন্ন ঠাইত গৱেষণা কৰি আছে, বিভিন্ন পৰামৰ্শ আগবঢ়াইছে আৰু ভাৰতৰো এটা গৱেষক দলে ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে আৰু এই ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে যে যি 21 দিনৰ লকডাউন 14 তাৰিখে সম্পূৰ্ণ হ'ব, তাৰপিছতে পুনৰ 5 দিন ব্ৰেক দি 5 দিন মাজতে স্বাভাৱিক জীৱন যাত্ৰা কৰি দি আকৌ 28 দিনৰ বাবে লকডাউন ঘোষণা কৰক। আকৌ সেইদৰে আকৌ 5 দিন দি পেলাই আকৌ 18 দিনৰ লকডাউন ব্যৱস্থা কৰক। এইদৰে কৰিলে 10 জুনৰ ভিতৰত এই কৰোনা ভাইৰাছ কিছু নিয়ন্ত্ৰণলৈ আহিব। তেওঁলোকে ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৱে আৰু কৈছে, যদিহে এই 5 দিন মাজে গেপ পৰিব, 5 দিন গেপটো 10 দিনত অত্যাধিক বাঢ়ি যাব। সেয়েহে সম্পূৰ্ণভাৱে 21 দিনৰ পিছত সম্পূৰ্ণভাৱে খুলি নিদিয়াকৈ সম্পূৰ্ণ লকডাউন 21 দিনৰ পৰা 49 দিনলৈ কৰিবলৈও তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে নিশ্চয় কিছু সিদ্ধান্ত ল'ব, কাৰণ ভাৰত চৰকাৰে ভালদৰে জানে আৰু কালি পৰহি যে নিজামুদ্দিনৰ ঘটনাটোৱে সেয়া প্ৰমাণ কৰি দিছে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰ সম্পূৰ্ণভাৱে সজাগ আৰু সচেতন হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীৰ কিছু কাম কাজে কিছু কথা বতৰাই প্ৰমাণ কৰিছে। সেয়েহে ৰাইজ সজাগ সচেতন হওক, যাতে কৰোনা ভাইৰাছ সংক্ৰমণ আৰু নহয়, সজাগ হওক, ঘৰতে থাকক।
আজিৰ দিনত প্ৰত্যেকজন ব্যক্তিয়ে যায় তালৈ ফোনত কথা পাতে ঘৰত থাকি আজি 9টা দিন 10টা দিন ঘৰত থাকি আমনি পাইছে যেতিয়া কাৰোবালৈ ফোন কৰে তেতিয়া এটাই মানে প্ৰশ্ন হয় যে কৰোণা ভাইৰাছৰ যি লকডাউন এই তলাবন্ধ ভাৰত চৰকাৰে ঘোষণা কৰিছে এই লকডাউন 21 দিনতে সম্পূৰ্ণ হ'বনে নে পুনৰ বৃদ্ধি কৰিব দিনটোত যিমান ব্যক্তিলৈ যিকোনো ব্যক্তিয়ে ফোনেৰে কথা বতৰা হয় তেতিয়া এইটো এটা বিশেষ বিষয় হিচাপে চিহ্নিত হৈছে কিন্তু যদিহে ভাৰত চৰকাৰে ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এই গৱেষক দলটোৰ পৰামৰ্শ মানে বা ভাৰত চৰকাৰে যদি উচিত বুলি ভাবে যদিহে 5 দিন ব্ৰেক দি 10 জুনলৈকে 28 দিন 18 দিনকৈ যদি সম্পূৰ্ণ লকডাউন হৈ যায় তেনেহ'লে আপুনি আপোনাৰ জীৱনটো আকৌ ঘৰতে থাকি কুৰবানী দিবলৈ সাজু থাকক ধন্যবাদ